হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে খবৰ নিশ্চয় ভাল আৰু মোৰো ভালে। প্ৰথমতে সকলোকে মই ৰূপাই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আৰু এতিয়া যাম মই পাকঘৰত আৰু কি বনাম কি নবনাম আপোনালোকক দেখাই আছোঁ। তো চাই থাকিব, মই গৈ আছোঁ এতিয়া পাকঘৰত। আৰু এই চাওক মোৰ হাতত আছে কুমলীয়া বাঁহৰ চুঙা। বাঁহ এডাল কাটি থৈ দিছিলে, কুমলীয়া বাঁহৰ হয়। আৰু তাৰ চুঙা দুটা কাটি ল'লোঁ আৰু ইয়াতে কি বনাম আপোনালোকক দেখাই আছোঁ। আৰু এই বাইদেউ আৰু মায়ে ধুনীয়াকৈ চুঙাকেইটা চাফা কৰি লৈছে। তাৰপিছতে চাই থাকিব একদম কি বনিব গৈ আছে। এইয়া চাওক, মায়ে বৰা চাউল তিয়াই থৈ দিছিলে, মানে 2-3 ঘণ্টামান হ'ল। কোমল হোৱাৰ পিছতে ধুনীয়াকৈ ধুই কিনে এয়া চুঙাত ভৰাইছে আৰু বাঁহৰ চুঙাত ভৰাই দিছে। গম পাইছে হয়তো, সেয়া বাঁহৰ চুঙাত ধুনীয়াকৈ ভাত বনাই খাম আৰু চাই থাকিব। আৰু মানে চাউলটো 2-3 ঘণ্টামান তিয়াই থ'ব লাগিব, তেতিয়াহে বনাব পৰা হয়গৈ। আৰু ইফালে বাইদেৱে ধুনীয়াকৈ খেৰ দি পেলাই চুঙাকেইটাত খোপা দি দিব, যাতে চাউলখিনি ওলাই নাহে। আৰু এইখিনি পুৰিব লাগিব ধুনীয়াকৈ জুইত। এয়া একদম টাইট কৰি ধুনীয়াকৈ খোপাটো মাৰি দিছে। এই দুটা চাওক, এতিয়া ধুনীয়াকৈ জুইত পুৰি দিম। আৰু এইফালে আমাৰ ধান বহাইছিল মানে, আৰু তাতে মানে সেইকাৰণে বাহিৰতে জুই ধৰিছে আৰু এয়া। আৰু মাজে মাজে লৰাই দি থাকিব লাগে, কাৰণ এটা চাইডে সিজিব পাৰে আৰু এটা চাইডে মানে নিসিজিব পাৰে। সেয়েহে মানে দুইটা চাইডে মানে লৰাই দি আকৌ জুই ধৰিব লাগিব। আৰু এইফালে মই এটা মাছৰ পিটিকা বনাম, গৰৈ মাছ। আৰু সেয়া অলপ তেল দি ভাজি লৈছিলোঁ। আৰু এয়া মচন্দৰী শাক আৰু আছে লগতে মানিমুনি, বৰ মানিমুনি। আৰু এইফালে আদা এটুকুৰা লৈছিলোঁ, আলু এটা, আৰু আছে নহৰু 2 ফুট, বেছি দিয়া নাই। নিমখ অকণমান দি দিছোঁ। আৰু এইফালে জালুকৰ গুড়া অকণমান দি দিছোঁ। জালুকৰ গুড়াটো নিদিলেও হয়, কিন্তু মোৰ পিটিকাত মানে জালুকৰ গুড়াটো ভাল লাগে, সেইকাৰণে দি দিছোঁ। আৰু এইফালে আছে বেহুৱা, সেয়াও অকণমান দি দিম। ইয়াৰ সলনি সৰিয়হ তেলো ব্যৱহাৰ কৰিব পাৰে, কিন্তু মোৰ তাত যিহেতু আছিলে সেইকাৰণে দি দিছোঁ। অলপ কম হোৱা যেন পালোঁ, আকৌ অকণমান দি দিছোঁ। এয়া আৰু এয়া চাওক, খাবলৈ সঁচাই বহুত টেষ্টি হৈছিলে। ট্ৰাই কৰি চাব আপোনালোকেও, সঁচাই ভাল পাব। যিসকলে এনেকৈ খোৱা নাই, একদম ট্ৰাই কৰি চাব, সঁচাই বহুত ভাল পাব। লগত আছিল দাইল আৰু আলু, দেখাবলৈ নহ'ল বাৰু। আৰু মানে এনেকুৱা আলু পিটিকা বা যিকোনো পিটিকা, মানে মাছৰ পিটিকাই হওক, এনেকৈ থাকিলে মাংসলৈ মোৰ মনত নপৰে আৰু খাই বহুত ভাল পাওঁ মানে। হেল্ল', কাম কৰি থকা সময়তে বহুতে আহি পালে, ধুনু আৰু ৰিধি। ইফালে ৰিধি মোৰ ভতিজা হয়, আৰু ইফালে ধুনু। পিছত সিহঁতে অহাৰ পিছত তাক লৈ থাকিব লাগিব। এতিয়া মাক বজাৰলৈ যায় হেনো। এতিয়া আৰু ৰিধিৰ মানে কিছুমান অংগী ভংগী আপোনালোকক দেখাই আছোঁ, একদম চাই থাকিব, স্কিপ নকৰাকৈ। সেয়া চাওক। আৰু মই ৰিধিক কিবা কিবি কৰিবলৈ কৈ আছোঁ, কৰিবলৈ কৈ আছোঁ, তাইও কৰি আছে। আৰু এইটো বয়সত মানে বহুত ভাল লাগে, মৰম লাগে, আৰু সেইকাৰণে ইউটিউবতে ধুনীয়াকৈ সাঁচি ৰাখিছোঁ তাই ভিডিঅ'টো। আৰু এয়া মাম কেনেকৈ খায়, দাদা কেনেকৈ কান্দে। আৰু ৰিধি কোনজনী, এইজনী। চকু টিপিয়ে দিয়া, চকুটো টিপিয়ে দিয়া আকৌ। ৰিধিৰ ভেকচন। আমি এতিয়া হেৰি খামগৈ, এতিয়া মাম খামগৈ এতিয়া দেই। মাম খাবা আহা। আমি মাম এতিয়া পৰিলে হ'ল। দাদা মা কৈ দিয়া, মা পাপা, আইতা, দাদা, বা,
বা 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 কোনজনী বা এইটো ৰিধিহে বাটো এইটো দিয়া মোক দেখা দিয়া মাহ দিয়া বাই 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 দিদিয়া বাই 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 আমাৰ ৰিধিও ইমান ভেকচন ৰবা ৰবা গোটেইজনী বুঢ়ী আৰু ন কি কৈছা বুঢ়ী ছোৱালীজনী হাঁহি দিয়া আকৌ হাঁহি দিয়াচোন হাঁহি দিয়া কোনটো মাম খাম আৰু এইফালে আনিলে এয়া হৈছে মিঠাই টোপোলা আৰু মই এতিয়া চাহ বনাই আছোঁ আৰু যে ৰাতিপুৱা ভাতটো বনাইছিলোঁ ন বাঁহৰ চুঙাত সেইটো চাহৰ লগতে খাম আৰু আপোনালোকে কেনেকৈ খাই ক'বচোন কমেণ্ট কৰি মই কিন্তু তেনেকৈ খাই ভাল পাওঁ আৰু এতিয়া কি মিঠাই আনিছে আপোনালোকক দেখাই আছোঁ খুলি কিনে অলপ খেলি মেলি হৈ গ'ল মিঠাই আনিছিলে বুলি ভাবিছিলোঁ কিন্তু চিঙৰা আনিলে একো নাই খাই দিম আৰু এইফালে আছে ৰাতিপুৱা যে বনাইছিলোঁ বাঁহৰ চুঙাত ভাত সেইকেইটাও লৈ লৈছোঁ আৰু এতিয়া ধুনীয়াকৈ ভাতকেইটা উলিয়াই ল'ম আৰু এটা পাতিত ধুনীয়াকৈ এক পাতি উলিয়াই লৈছোঁ আৰু এয়া মই অকলে খাম বুলি ভাবিছে নেকি ইয়াত ধুনু দাদা মা বাইদেউ সকলোৱে খাব পাৰিব এই পাতিটোতে আৰু যিহেতু চিঙৰা আছে ন সেইকাৰণে ভাত নালাগে আৰু এতিয়া খাই দিম আৰু আমি বাহিৰতে চাহটো খাই দিছোঁ আৰু মানে ভাতটোৰ মানে বাঁহগছৰ যিটো ফ্লেভাৰ ন সেই ফ্লেভাৰটো আহি গৈছে ভাতটোত মানে ভাল লাগিছে আৰু আমি নৰ্মেল যেনেকৈ ভাত বনাওঁ মানে বৰা চাউল কিন্তু তাত বাঁহগছৰ যিটো ফ্লেভাৰ হয় সেইটো আহি গৈছে আৰু সেইটো কাৰণে মানে ভাতটো খাই বহুত ভাল লাগিছে গাধি লোৱা গাধি নাম্বাৰ 1 গাধি নাম্বাৰ 1 চেলেকি খাইছে দেখিয়ে এতিয়া ৰিধিয়া খং দেখা দিয়া খং আকৌ লাগে ৰবা কেনেকুৱা লাগিছে চাহ খোৱাৰ পিছতে দেহি আহি আকৌ মোৰ কোলাত এয়া চাওক দুজনীয়ে খেলি আছোঁ বৌ অহাই নাই এতিয়ালৈ বজাৰৰ পৰা আৰু ভিডিঅ'টো ইমানেই আছিলে আৰু ভাল পালে সকলোৱে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব তো আজিলৈ আহিছোঁ আৰু বাই বাই